ইতিমধ্যে আমি ইণ্টাৰনেটৰ তিতা মিঠা পাঠটিৰ প্ৰথম চোৱা আলোচনা কৰিলোঁ। এতিয়া আমি পৰৱৰ্তী অংশলৈ আগবাঢ়িছোঁ। কুঁৱলীৰ অন্তৰংগ বান্ধৱী হ'ল শ্বেৰন। শ্বেৰন মস্কোত পঢ়িবলৈ গৈছে, কিয়নো চাকৰি সূত্ৰে দেউতাক তাত থাকে। কুঁৱলীয়ে তাইলৈ প্ৰথম ইমেইল কৰিলে আৰু শ্বেৰনৰ বিদেশৰ বিভিন্ন ফটো, বিভিন্ন অভিজ্ঞতাৰ বৰ্ণনা কুঁৱলীয়ে সহজে ইমেইলৰ যোগেদি পাবলৈ সক্ষম হ'ল। আৰু কুঁৱলীয়ে উপলব্ধি কৰিলে যে ইমেইলৰ যোগেদি সকলো কৰিব পাৰি। শ্বেৰনৰ যোগেদি পৃথিৱীৰ বিভিন্ন দেশত থকা শ্বেৰনৰ বন্ধু বান্ধৱীসকললৈ কুঁৱলীয়ে ইমেইল দিয়া আৰম্ভ কৰিলে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ইমেইলৰ বিষয়ে মই থোৰতে কৈছোঁ। ইমেইল বা ইলেক্ট্ৰনিক মেইল হৈছে ইণ্টাৰনেটৰ জৰিয়তে বাৰ্তা, পত্ৰ, তথ্য আদি প্ৰেৰণ তথা সংগ্ৰহ কৰিব পৰা এক ব্যৱস্থা বা মাধ্যম। এইবাৰ কুঁৱলীয়ে ভিডিঅ' কলিঙৰ সোৱাদ ল'বলৈ ধৰিলে আৰু ওচৰতে বহি কাৰোবাৰ সৈতে কথা পাতি থকাৰ অনুভৱ কৰিলে। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষা শিকা, নীতি শিক্ষা থকা পুৰণি চিনেমা, চিৰযুগমীয়া গীত, খেলা ধূলা আদি উপভোগ কৰিবলৈ ধৰিলে। প্ৰথম প্ৰশ্ন, কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি আছিল? কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম আছিল শ্বেৰন। দ্বিতীয় প্ৰশ্ন, কুঁৱলীৰ বান্ধৱী শ্বেৰন ক'ত পঢ়িবলৈ গৈছিল? উত্তৰ, কুঁৱলীৰ বান্ধৱী শ্বেৰন দেউতাকৰ চাকৰি সূত্ৰে মস্কোলৈ পঢ়িবলৈ গৈছিল। তাৰ পাছৰ প্ৰশ্ন, কুঁৱলীয়ে প্ৰথমে কালৈ ইমেইল কৰিছিল? মস্কোত পঢ়ি থকা শ্বেৰনলৈ কুঁৱলীয়ে প্ৰথমে ইমেইল কৰিছিল। বান্ধৱী শ্বেৰনৰ পৰা কুঁৱলীয়ে ইমেইল কৰি কি সঁহাৰি পাইছিল? বান্ধৱী শ্বেৰনৰ পৰা কুঁৱলীয়ে ইমেইল কৰি শ্বেৰনৰ মাক দেউতাকৰ সৈতে ফুৰিবলৈ যোৱা ছেইণ্ট পিটাৰ্ছবাৰ্গৰ বহুতো ৰঙীন ফটোৰ সৈতে অভিজ্ঞতাৰ বৰ্ণনা পাইছিল, যিয়ে কুঁৱলীক বাৰুকৈয়ে মোহিত কৰিলে। কুঁৱলীয়ে কিহৰ সোৱাদ ল'বলৈ উদ্গ্ৰীৱ হৈ পৰিছিল? কুঁৱলীয়ে ভিডিঅ' কলিঙৰ সোৱাদ ল'বলৈ উদ্গ্ৰীৱ হৈ পৰিছিল। কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা কি কি কথা জানিব পাৰিলে? কুঁৱলীয়ে ইমেইলৰ জৰিয়তে বান্ধৱীসকলৰ পৰা ভ্ৰমণৰ চাক্ষুষ অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰ এক ৰোমাঞ্চকৰ সোৱাদ আদিৰ কথা জানিব পাৰিলে আৰু শ্বেৰনৰ যোগেদি কুঁৱলীয়ে পৃথিৱীৰ বিভিন্ন দেশত থকা বন্ধু বান্ধৱীসকললৈ ইমেইল দিয়া আৰম্ভ কৰিলে। কুঁৱলীৰ মনটো কিহে প্ৰফুল্লিত কৰি ৰাখিছিল? উত্তৰ, ইণ্টাৰনেটত নীতি শিক্ষা থকা পুৰণি চিনেমা, সুগায়ক গায়িকাৰ মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীত আৰু খেলা ধূলাই কুঁৱলীৰ মনটো প্ৰফুল্লিত কৰি ৰাখিছিল। পূজাৰ বন্ধত মাক দেউতাকৰ সিদ্ধান্ত মৰ্মে কুঁৱলীহঁত দক্ষিণ ভাৰতলৈ যাবলৈ ওলাল। কৰ্মব্যস্ততাৰ বাবে দেউতাকে ভ্ৰমণৰ ক্ষেত্ৰত কৰিবলগীয়া কাম কুঁৱলীয়ে অতি সহজভাৱে ইণ্টাৰনেটৰ সহায়ত সমাধা কৰিলে। যেনে টিকট বুকিং কৰা, হোটেল বন্দবস্ত কৰা, ই-বেংকিঙৰ যোগেদি হোটেলৰ কোঠাৰ ভাড়া জমা দিয়া, নেটৰ যোগেদি সাজ পোছাক, লাগতিয়াল সামগ্ৰী ক্ৰয় কৰা ইত্যাদি। প্ৰথম প্ৰশ্ন, পূজাৰ বন্ধত কুঁৱলীহঁতে ক'লৈ যোৱাৰ সিদ্ধান্ত লৈছিল? উত্তৰ, পূজাৰ বন্ধত কুঁৱলীহঁতে দক্ষিণ ভাৰতলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। দ্বিতীয় প্ৰশ্ন, দক্ষিণ ভাৰতলৈ যাবৰ বাবে কুঁৱলীয়ে ইণ্টাৰনেটৰ সহায়ত কি কি কাম কৰিছিল? উত্তৰ,
দক্ষিণ ভাৰতলৈ যাবৰ বাবে কুঁৱলীয়ে ইণ্টাৰনেটৰ সহায়ত টিকট বুকিং কৰা, হোটেল বন্দবস্ত কৰা, বেংকিঙৰ যোগেদি হোটেলৰ কোঠাৰ ভাড়া জমা দিয়া, নেটৰ যোগেদি সাজ পোছাক আৰু লাগতিয়াল সামগ্ৰী ক্ৰয় কৰা ইত্যাদি কাম কৰিছিল। ভ্ৰমণৰ প্ৰস্তুতিৰ সময়ত কুঁৱলীয়ে হোটেলৰ কিবা চিঠি পত্ৰ আহিছে নেকি বুজ ল'বলৈ কম্পিউটাৰটো অন কৰিলে। কিন্তু কম্পিউটাৰটোৰ বিজুতি ঘটিল বাবে কাৰ্যক্ষম কৰিব নোৱাৰিলে, অৰ্থাৎ ভাইৰাছ সোমাল। কুঁৱলীয়ে ভায়েক নিয়ৰক কম্পিউটাৰ ভাইৰাছৰ বিষয়ে বুজাই দিলে। ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম। কুঁৱলীয়ে বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান বিভাগত গৱেষণা কৰি থকা চাবানা বাইদেউৰ ওচৰলৈ গ'ল আৰু সকলো বিৱৰি কোৱাত তেখেতে এণ্টিভাইৰাছ ছফ্টৱেৰ ভৰাই দিলে আৰু অৱশেষত কম্পিউটাৰটো ৰক্ষা পৰিল। বাৰু ছাত্ৰ ছাত্ৰীসকল, ভাইৰাছনো কি তাকে আমি চমুকৈ জানি লওঁচোন। ভাইৰাছ হ'ল কম্পিউটাৰ প্ৰগ্ৰেমৰ সবাতোকৈ ডাঙৰ শত্ৰু। মানৱ শৰীৰত যিদৰে নানা ৰোগ, ব্যাধি, বীজাণু সোমাই শৰীৰ অকৰ্মণ্য কৰি তোলে, তেনেকৈ কম্পিউটাৰৰো অসুখ বিসুখ হয়। হাৰ্ডৱেৰৰ বিজুতি হ'লে নাইবা ছফ্টৱেৰত বীজাণু সোমালে কম্পিউটাৰত ৰোগৰ সৃষ্টি কৰিব পাৰে। আমাৰ শৰীৰ ভাইৰাছ আক্ৰান্ত হৈ যিদৰে অসুস্থ হৈ পৰে, কম্পিউটাৰৰ প্ৰগ্ৰেমবোৰো তেনেকৈ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ অসুস্থ হৈ পৰে। ভাইৰাছ হ'ল ছফ্টৱেৰ প্ৰগ্ৰেম বিকল কৰিব পৰা কিছুমান বিষাক্ত প্ৰগ্ৰেম। ভাইৰাছ থকা কোনো ডিস্ক কম্পিউটাৰত সোমালে সেই ভাইৰাছ প্ৰগ্ৰেম আপোনা আপুনি কপি হৈ কম্পিউটাৰৰ মেমৰি আৰু হাৰ্ড ডিস্কত প্ৰৱেশ কৰে। এই ভাইৰাছে কম্পিউটাৰৰ বিভিন্ন প্ৰগ্ৰেম, বিভিন্ন তথ্যপাতি, নথি পত্ৰ ওলট পালট কৰি দিব পাৰে। প্ৰথম প্ৰশ্ন, ভাইৰাছৰ সম্পূৰ্ণ নামটো কি? উত্তৰ, ভাইটেল ইনফৰমেশ্যন ৰিচোৰ্চেছ আণ্ডাৰ চিজ। দ্বিতীয় প্ৰশ্ন, ভাইৰাছ কি? ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম। ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে, তাকো আকৌ মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈ। কুঁৱলীৰ কম্পিউটাৰটোৰ পৰা ভাইৰাছ কোনে আৰু কি পদ্ধতিৰে নাইকিয়া কৰিলে? কুঁৱলীৰ কম্পিউটাৰটোৰ পৰা ভাইৰাছ বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞান বিভাগত গৱেষণা কৰি থকা চাবানা বাইদেৱে এণ্টিভাইৰাছ ছফ্টৱেৰ অন্তৰ্ভুক্ত কৰি নাইকিয়া কৰিলে বা বিপদমুক্ত কৰিলে। ভাইৰাছে কম্পিউটাৰ এটাৰ কেনেদৰে বিজুতি ঘটাব পাৰে? উত্তৰ, ভাইৰাছ হৈছে এক ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক কম্পিউটাৰ প্ৰগ্ৰেম। ই নিজকে কম্পিউটাৰত থকা সুস্থ প্ৰগ্ৰেম বা ফাইলৰ লগত সংযুক্ত কৰি সেইবোৰত বিজুতি ঘটাব পাৰে, তাকো আকৌ মূল ব্যৱহাৰকাৰীজনৰ অজ্ঞাতে বা অনুমতি নোলোৱাকৈ। ছাত্ৰ ছাত্ৰীসকল, পাঠৰ পৰৱৰ্তী অংশৰ সৈতে আমি পুনৰ লগ পাম। ধন্যবাদ।